এইকেইটা আমাৰ ছাগলী পোৱালি দিলে ন ইমান অকণমানি অকণমানি এইটো এটা কেইটা দিলে দুটা দিলে ছাগলী পোৱালি সেইজনী ছাগলী পোৱালিৰ লগতে খেলিলেগৈ এজনী ছাগলী পোৱালিৰ লগত খেলা এজনী ছাগলী মাকজনী কেনে গ'ল মাকজনী এইকেইটা নতুন সদস্য আমাৰ ঘৰৰ নতুন সদস্য এইজনী ঘৰৰ নতুন সদস্য ভাল লাগিছে ছাগলী কি নামটো কি আকৌ নামটো কি দিলা নামটো সুনু মুনু আৰু এজনী লৈছে নাম কি এইটো নাম দিছিলে দে সুনু না এটা সুনু মুনু এটা মুনু মুনু এইটো মুনু মুনু না কোৱা আপুনি চাহ কেইটা খাবা এয়া আমাৰ দিনটো মানে এওঁলোকৰ লগতে ব্যস্ত হৈ থাকে আমাৰ টিকলিকেইজনী এজনী আৰু এজনী চাওক কেনেকৈ লৈ আছে এজনী চাওক একদম ক'ব নোৱাৰে মাকজনী কেনে গ'ল মাকজনী নাই আৰু এইটি এটা সদস্য আমাৰ নতুন আহিছে আজি এইটি এটা ইয়াৰ নাম টিকু আৰু এটা নাই গৰম পানী ঢালিলে আমি ভাত খাই লওঁগৈ ভাত খাবলৈ ভাত খাই ল'ম ভাত খাই লোৱাৰ পিছত আকৌ লগ পাম আপোনালোকৰ লগত আহি আছোঁ আপোনালোকৰ ওচৰলৈ ইমান ধুনীয়া লাগিছে ভাত খাই লওঁ ভাত কিহে খাওঁ তাকো দেখাম পাৰিলে আমাৰ ছোৱালীজনী নিজে কাম কৰিছে দেই কি কৰিছা কালে গৈছা চাহ তোমালৈ মোক দিবানে নিদিয়া ভাবিছে দুটা ৰৈ আছে আমি ভাত খাবলৈ লৈছোঁ ভাতৰ লগত লৈছোঁ মটৰ ঘুগুনি তাৰপৰা এইফালে ঢেকীয়া আৰু আলু ভাজি তাৰপৰা এইফালে মাছ আৰু কি ঔটেঙা এইফালে আছে কবি ভাজি তাৰপৰা এইফালে পানী লৈ লৈছোঁ দুইজনী এটা ডাঙৰ মগত এটা সৰু মগত যিহেতু দেউতাক নাই এতিয়া আমি দুজনীয়ে খাম সেইবাবে এনেকৈ লৈ লৈছোঁ আৰু চলাই দিওঁ আৰু এয়া আমাৰ বেটীৰ লগত কি খাইছে কণী খাইছে মোক কিন্তু নিদিয়ে বেটিয়ালে খাইছে হাঁহি খাই আছে দেই বেটিয়ে খাইছে আমি এতিয়া ভাত খাই লওঁ ক'লৈ কথা পাতি আমি এতিয়া গৈ আছোঁ এফালে মই ক'লৈ যাম পাই কমা ন এতিয়া নকওঁ গৈ আছোঁ কি কৰিম ক'লৈ গৈছোঁ আপোনালোকে গম পাব চাই থাকিলে ভিডিঅ'টো গৈ আছোঁ বাহনী ৰাস্তাইদি গৈ আছোঁ কেনেকুৱা ৰাস্তা হাবিয়ে গৈ আছোঁ আমি হাবিয়ে গৈ আছোঁ আমাৰ বাইদেউ গৈ আছে ফটো দিনো ধুনীয়া কিমান ধুনীয়া ৰাস্তা এইটো বাহনী হাবি আছে বাহনী আছে হাবি গোটেই কিন্তু গৰম দিনত আকৌ মজা লাগে না পুৰা হাৱা মাৰি বাইদেউ নাচি গৈছে আৰু
কাপকেইটা বৰ মৰম লাগে এইকেইটা এবাৰ খোৱা দুইজনে খোৱা আমি ইমান নাখাওঁ ন খোৱা ভাইটিকো দিয়া আকৌ কিবা আমি পিঠা খুন্দি আহিলোঁ এতিয়া আমি খুন্দিব গৈছিলোঁ তিল পিঠা আচলতে মানে তিল পিঠা বা নাৰিকল পিঠা যি বনায় দীঘলীয়া পিঠাটো তো খুন্দি আহি এতিয়া পুৰিম আমি নাৰিকলৰ পিঠা পুৰি আছোঁ আপোনালোকে দেখিছে এতিয়া নাৰিকল পিঠানো কেনেকৈ বনাওঁ আপোনালোকক তাক দেখাই যাম আপোনালোকে চাই যাব প্ৰায় সকলোৱে জানেই তথাপিও মইনো কেনেকৈ বনাওঁ তাকেই দেখাম আপোনালোকক এয়া এইখিনি পিঠাখিনি ল'লোঁ তাৰপৰা টেৱাত বনাই যিহেতু কিন্তু মই টেৱাত বনোৱা নাই গেছত বনাইছোঁ যিহেতু সেইবাবে মই চচপেনৰ ঢাকনি এখন লৈ লৈছোঁ সেই ঢাকনিখনতে বনাইছোঁ পিঠাখিনি তেনেকৈ মেলি তাৰ ভিতৰত নাৰিকল দিছোঁ নাৰিকল আৰু চেনিয়ে ভাজি থোৱা আছে সেইখিনি দি লাহেকৈ চেপেটা কৰি অকণমান তাৰপৰা ঘূৰাই দিম ধুনীয়াকৈ এয়া ঘূৰাইছোঁ ধুনীয়াকৈ ঘূৰাই দিলে এইটো একদম ধুনীয়া দীঘলীয়া এটা পিঠা হৈ গ'ল এইটো কি চুঙা পিঠা বুলিও কয় নেকি কিছুমানে চুঙা পিঠা নে দীঘলীয়া পিঠা বুলি কয় তাত নাৰিকল হৈছে সেয়া হৈ আছে আপোনালোকে দেখিছে মই কেনেকৈ বনাইছোঁ আৰু এটা বনাই দেখাই দিছোঁ আপোনালোকক ভালদৰে চাই ল'ব যোনসকলে নাজানে বনাব তেওঁলোকে ভিডিঅ'টো চাই নিশ্চয় অকণমান হ'লেও উপকৃত হ'ব বুলি ভাবিলোঁ সেইবাবে আপোনালোকক দেখালোঁ মইনো কেনেকৈ এই পিঠাটো বনাওঁ এনেকৈ লাহেকৈ চেপেটা কৰি দুইখন হাত লগাই এনেকৈ ঘূৰাই দিলে ধুনীয়া গোল হয় পিঠাটো খাবলৈও ভাল মই বিশেষকৈ ভাল পাওঁ লগত তিল দিলেতো বেছি ভাল লাগে কিন্তু তিল বৰ্তমান সময়ত নাই সেইবাবে মই নাৰিকল দিয়াকৈ পুৰিলোঁ কালি আৰু পিঠা বনোৱাৰ পিছত ভিডিঅ' কৰা নহ'ল এতিয়া মই আহি আছোঁ চেপনলৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ